Hello guys, welcome back to my YouTube channel. আৰু আজি মই গৈ আছো তেজপুৰ আপোনালোকক ভিডিঅ'বোৰ মই ক'ত ক'ত যাওঁ দেখাই থাকিম। ভিডিঅ'টো স্কিপ নকৰাকৈ এখলৈকে চাই থাকিব। এতিয়া আমি এখিনি বৰঘাট চক পাইছোহি। তেজপুৰত বহুতখিনি ঠাই চাম আৰু গোটেইখিনি এটা ভিডিঅ'তে দিবলৈ সম্ভৱ নহ'ব বাৰু। সেইটো কাৰণে আপোনালোকক মই পাৰ্ট কৈ দেখুৱাবলৈ চেষ্টা কৰিম আৰু নেক্সট ভিডিঅ' জলদি আপলোড কৰিম মই। পাৰ্ট 1 পাৰ্ট 2 কে মই আপলোড কৰিম। আপোনালোকে নটিফিকেশ্যন পাই যাব। সেইটো কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। এতিয়া আমি আহি পাইছোঁ মিছা আৰু এইটো হৈছে মিছা কেম্পটো, আৰ্মি কেম্পটো। বতৰটো বহুত ভাল আছিলে, অকণ বৰষুণ দি আছিলে আৰু গৈ বহুত ভাল লাগিছে, ৰ'দটো নাই। আমি তেজপুৰ পামেই আৰু এতিয়া আমি পাম কলীয়া ভোমোৰা। মোৰ লগত মোৰ ভাইটি আৰু ভাইটিৰ লগৰ এজন আৰু মোৰ হাজবেণ্ড আহিছে। কি ঠাণ্ডা ধুনীয়া বতাহ দি আছে, বাইকত যোৱাৰ মজাই বেলেগ গাড়ী যোৱাতকৈ, হয়নে নহয়? মোৰ বহুত ভাল লাগে এনেকৈ বতাহ খাই বাইকত চাই যাবলৈ। মই বহুত ভাল পাওঁ। আপোনালোকে কেনেকুৱা পায় মোক জনাবচোন। এতিয়া আমি ব্ৰিজ পাই গ'লোঁ আৰু ব্ৰিজ নাপাওঁতে পুলিচৰ চেকিং নহয়। ব্ৰিজ পোৱাৰ পাছত বহুত ইয়াতে চেকিং হয়। আপোনালোকে তেজপুৰ আহিলে পলিউশ্যন, হেলমেট, লাইচেন্স লগত ৰাখিব। আমি ব্ৰিজৰে আহি আছোঁ আৰু এইখন নতুন ব্ৰিজ বনাই আছে, অপেনিং কৰিব আৰু। বতৰটো বহুত বেছি ভাল পালোঁ আৰু কি ধুনীয়া ভিউটো চাওক, বহুত ভাল লাগিছে গৈ। ইয়াতে চেকিং হৈ আছে, আমাক ইয়াতে ৰখালে আৰু লাইচেন্স দেখাব ক'লে। ভাইটিৰ লাইচেন্স অহা নাছিলে, লাৰ্ণাৰ দেখালে আৰু আমাৰতো লাইচেন্স আছে, প্ৰব্লেম নহ'ল। এতিয়া আমি আহি পালোঁ মা ভৈৰৱী মন্দিৰ আৰু মই মন্দিৰৰ ভিতৰলৈ সোমাই গৈ আছোঁ। পাহাৰৰ ওপৰত আছে মন্দিৰটো আৰু এনেকৈ বহুখিনি যাব লাগে। বেবে কেমেৰা ধৰিছে আৰু মই খোজকাঢ়ি গৈ আছোঁ লাহে লাহে। মন্দিৰৰ ভিতৰত এনেকৈ দোকান আছে, ষ্টেপৰ কাষতে পাব আপোনালোকে দোকানবোৰ আৰু ইয়াতে বন্তি চাকি আপোনালোকে ল'ব পাৰিব। আৰু এনেকৈ বহুখিনি ওপৰলৈ যোৱাৰ পাছত মন্দিৰ ভাগ পায় আৰু ইয়াতে মানুহ আছিলে। জুলাই মাহো হয়, চবৰে বন্ধ থাকে, স্কুল কলেজ, সেইটো কাৰণে মানুহ বহুত হয় ইয়াতে। মন্দিৰ পাই গ'লোঁ আৰু ইয়াতে আমি সেৱা কৰি ল'লোঁ। সেৱা কৰোঁতে ভিডিঅ'টো কৰা নহ'ল, পাহৰি গ'লোঁ। এতিয়া আমি মা ভৈৰৱী মন্দিৰৰ পৰা যাম বামুণী হিলছ। ফাইনেলি আহি পালোঁ বামুণী হিলছ। এতিয়া আমি যাব লাগিব ওপৰলৈ আৰু বহুত মজা বতাহ দি আছে, চবফালে গ্ৰীণ ধুনীয়া। আপোনালোকে ইয়াত চাৰিওফালে শিলৰ মূৰ্তিৰে ভৰ্তি হৈ থকা দেখা পাব। 8ম আৰু 9ম শতিকাত
এটা ভূমিকম্প হৈছিল। সেই ভূমিকম্পত তেজপুৰৰ যিমান মন্দিৰ আছিল এই সকলোবোৰ মন্দিৰ ভাঙি গৈছিল আৰু সেই মন্দিৰৰ যি মূৰ্তি আছিল সকলো সংৰক্ষণ কৰি ৰখা হৈছিল। আৰু পুৰাতত্ত্ববিদসকলৰ মতে তেজপুৰৰ যিমানবিলাক মন্দিৰৰ ভগ্নাৱশেষ আৰু ভাস্কৰ্য আছিল সেইবিলাক অষ্টম আৰু নৱম শতিকাৰ আছিল বুলি বিশ্বাস কৰে। কেমেৰাত সকলোবোৰ ভালদৰে দেখা নাপাব পাৰে আৰু আপোনালোকক দেখাবলৈ যিমান পাৰোঁ চেষ্টা কৰিছোঁ। আৰু যিসকলে বামুণী হিলছৰ কথা নাজানে সেইসকলৰ কাৰণে মই এই ভিডিঅ'টো বনালোঁ। কেনেকুৱা পাইছে মোক কমেণ্টত জনাব। আৰু মই জনা মতে এই পাহাৰটোৰ ওপৰত এটা বিষ্ণু মন্দিৰ আছিলে আৰু শিৱ মন্দিৰো ওচৰে পাজৰে আছিল বুলি জনা যায়। কিন্তু 1000 বছৰ পূৰ্বে ইয়াত এটা ভূমিকম্প হৈছিল আৰু ইয়াত থকা সকলোবোৰ ভাঙি গৈছিল। তেজপুৰ টাউনখন সঁচাকৈয়ে এখন হিষ্টৰিকেল প্লেচ হয়। মই আপোনালোকক ওপৰৰ পৰা গোটেইখিনি দেখুৱাই দিছোঁ। এইবোৰ আছিলে শিলবোৰ। বামুণী হিলছৰ পৰা ওলাই দিলোঁ আৰু এতিয়া আমি পাইছোঁ গণেশ ঘাট। গণেশ ঘাটৰ যি পৰিৱেশ এইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম মই। কি ধুনীয়া ভিউ, ব্ৰহ্মপুত্ৰৰ ওচৰত কেনেকুৱা লাগিছে নহয়। বতৰটো কি ধুনীয়া, আকাশখনৰ সৈতে কিমান ধুনীয়া লাগিছে। ইয়াতে মই ধুনীয়াকৈ কেইখনমান ফটো এড কৰি দিছোঁ মই উঠা বামুণী হিলছ, মা ভৈৰৱী মন্দিৰ আৰু গণেশ ঘাটত। ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে লাইক এটা কৰি দিব আৰু কমেণ্ট কৰি মোক জনাব কেনে পালে। আৰু আপোনালোকো যাব তেজপুৰ যদি যোৱা নাই। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে থকা বেল আইকনটো প্ৰেছ কৰিব। বাই বাই।